এটা পিচিঅ'ত শেষ টেলিফোন এটা হিতাৰ্থ পিচিঅ'ৰ পৰা তুমি কৰিছিলা। তোমাৰ কপা কপা বাটত যেন লাগি আছিল বৰফৰ টুকুৰা। পিচিঅ'টো কঁপিছিল নেকি ঠক ঠক? পিচিঅ'ত বহি থকা কোমল চাৱনীৰ হতাশ যুৱকজন কঁপিছিল নেকি তেওঁ? তুমি কৈছিলা তোমাৰ সৈতে মোৰ কিছু কথা আছে। মই কৈছিলোঁ ফোনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হ'লে। তুমি কৈছিলা বি চিৰিয়াছ, ধেমালি নকৰিবা না। মই কৈছিলোঁ তোমাৰ ভৰিত বৰফ লাগিল কিদৰে? তুমি কৈছিলা মোৰ ওঠ ফাটি গৈছে শীতৰ চাবুকৰ কোবত। মই কৈছিলোঁ চকুলে নামি অহা চুলিখিনি দাঙি লোৱা। তুমি কৈছিলা তুমি কেনেকৈ দেখিলা? মই কৈছিলোঁ ইমান শীতত তুমি কিয় ঘামিছা? তুমি কৈছিলা বৰ সাংঘাতিক কথা এটা হৈছে। মই কৈছিলোঁ কুলফি খোৱাৰ কাৰণে। তুমি কৈছিলা মই ঘৰৰ পৰা সংগোপনে পিচিঅ' বিচাৰি আহিছোঁ। মই কৈছিলোঁ পলাতক মানুহবোৰ স্বাধীন আৰু শুদ্ধ। তুমি কৈছিলা ফিলচফি পাছত, আগতে জীৱনৰ মালিকা। মই কৈছিলোঁ আমি দুয়ো পলাই যাওঁ ব'লা। তুমি কৈছিলা ক'ৰ পৰা ক'লৈ? মই কৈছিলোঁ মোৰ পৰা মই, তোমাৰ পৰা তুমি। তুমি কৈছিলা তাৰ পাছত? মই কৈছিলোঁ তাৰ পাছত তিল তিলকৈ মৃত্যুবৰণ কৰিম। তুমি কৈছিলা কি কাৰণত? মই কৈছিলোঁ জীৱনক আমি ভীষণ ভাল পাওঁ। তুমি কৈছিলা ভাল পোৱাৰ অৰ্থ মৃত্যুবৰণ নেকি? মই কৈছিলোঁ ভাল পোৱাৰ অৰ্থ সৰ্বোচ্চ ত্যাগ। শেষ টেলিফোন এটা হিতাৰ্থ পিচিঅ'ৰ পৰা তুমি কৰিছিলা। তোমাৰ কপা কপা মাতটোৱে মোৰ ফোনৰ ৰিচিভাৰটো কপাই তুলিছিলা। জানিছিলোঁ তোমাৰ অবিহনেই কটাব লাগিব ভয়াৱহ দিনবোৰ, তোমাৰ অবিহনে, তোমাৰ স্মৃতিৰ সতে।